Hey guys, মই জ্যোতি গগৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা মাংস ৰেচিপি আপোনালোকলৈ লৈ আহিছো। ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। তেনেহলে চাওচোন আহক মইনো কেনেকৈ বনাইছো ৰেচিপিটো। মই মাংস লৈছো 1 কেজি। এতিয়া মাংসখিনি মই ভালদৰে ধুই লম। ধুই লোৱাৰ আগতে নিমখ লৈছো। 1 চামুচ নিমখ লৈছো। 1 চামুচ লেমন জুচ লৈছো। এতিয়া ভালদৰে এখিনি মিক্স কৰি পানী দিছো। এইখিনি ভালদৰে ধুই লওঁ। এইখিনি এতিয়া মই ভালদৰে ধুই ললো, দুবাৰ ধুলো। ধুই এতিয়া এইখিনি মই 1 চামুচ হালধি পাউডাৰ, 1 চামুচ নিমখ, 1 চামুচ কাশ্মীৰী মিক্স পাউডাৰ দি ললো। দি এতিয়া মই এইখিনি ভালদৰে সানি লম। এইখিনি ভালদৰে সানি ল'ব লাগিব। এতিয়া এয়া দেখিছেনে? এইখিনি সানি হৈ গ'ল। এতিয়া মই অকণমান সময় এইখিনি ৰাখি দিম। এই মাংসখিনি বনাবৰ কাৰণে মই এতিয়া এই ডাঙৰ দুটা পিঁয়াজ লৈছো কাটি, এটা আলু লৈছো ডাঙৰ সাইজৰ, কেইখিলামান নৰসিংহ পাত লৈছো, এটা ইলাচি, ডালচেনি, 3টা শুকান জলকীয়া, 2 কিলা তেজপাত আৰু এইটো আদা নহৰু পেষ্ট এটা বনাই লৈছো। একেবাৰে মিহি কৰি পেলোৱা নাই, মই অকণমান এইটো খুন্দনাত পিচি লৈছো। একেবাৰে মিহি কৰা নাই, দেখিছেনে? এয়া কেৰাহীখন গৰম হ'ল। এতিয়া মই ইয়াত তেল দিছো। তেলখিনি এতিয়া গৰম হ'ল। ইয়াত মই শুকান জলকীয়া দুটা দিছো। লগতে এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম। নৰসিংহ পাত কেইখিলা দি দিছো। ভালদৰে অলপ লৰাই দিম। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰিছে। এতিয়া মই পিচি থোৱা আদা নহৰু পেষ্টখিনি দি দিছো। এতিয়া আকৌ ভালদৰে এবাৰ লৰাই ল'ম। ইয়াত দিম মই এতিয়া হালধি পাউডাৰ আধা চামুচ, লগতে চিকেন মছলা আধা চামুচ। এয়া দেখিছেনে? পিঁয়াজখিনি ভালদৰে ৰঙচুৱা পৰি আহিছে। এইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াত মাংসখিনি দি দিম। মই আচলতে আজি মাংসখিনি ড্ৰাই ফ্ৰাই কৰিবলৈ লৈছোঁ। নৰসিংহ পাত দিলে মাংসখিনিৰ টেষ্টটো বহুত বেছি ধুনীয়া হৈ পৰে। সেইটো কাৰণে মই নৰসিংহ পাত কেইটামানো দি দিছোঁ। এয়া দেখিছেনে? মাংসখিনি এতিয়া মই ভালদৰে এবাৰ লৰাই ল'ম। ইয়াত মই এতিয়া 2টা কেঁচা জলকীয়া দিছোঁ। লগতে আধা চামুচ ধনিয়া আৰু জিৰা পাউডাৰ দিছোঁ। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম। অলপ সময় ঢাকি দিছোঁ। এই চাওকচোন মাংসখিনি ভালদৰে সিজি আছে। মই ইয়াত পানী একেবাৰে ব্যৱহাৰ নকৰোঁ। এয়া দেখিছেনে? মাংসখিনি ভালদৰে সিজিলেই এতিয়া মই শেষত ধনিয়া পাত কেইটামান দি দিছোঁ। ফাইনেলি মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া আৰু গৰমে গৰমে পৰিৱেশন কৰিবহে লাগে, নহয় জানো? আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? আপোনালোকেও মই বনোৱাৰ দৰে এবাৰ বনাই খাই চাবচোন।
লগতে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।